নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক কৰি দিব। জনাই গৈছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। উজনি অসমৰ বানপানীক লৈ নতুন তথ্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে এখন ফটো ৰাজহুৱা কৰি শিৱসাগৰৰ উজনি অসমৰ বান পৰিস্থিতিক লৈ মন্তব্য কৰিছে। আজি ৰাতিপুৱাই সংবাদযোগে অখিল গগৈয়ে কৈছে, এইখনেই উজনি অসমৰ বানৰ প্ৰকৃত ছবি। প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰি যোৱা এখন ঘৰৰ ছবি দেখুৱাই প্ৰতিটো পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী অখিল গগৈৰ। জনাই গৈছোঁ সন্ধিয়াৰ আন এক ব্ৰেকিং নিউজ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে অসমৰ বান পৰিস্থিতি আৰু চলিত সাহায্য উদ্ধাৰ অভিযানৰ বুজ লয়। তেখেতে সকলো পৰ্যায়ৰ পৰিস্থিতিৰ বিষয়ে খবৰ লোৱাৰ লগতে আশ্বস্ত দিয়ে যে সাহায্য পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুসৰি ভাৰত চৰকাৰৰ পৰা সকলো ধৰণৰ সহযোগিতা অব্যাহত থাকিব। পৰৱৰ্তী খবৰ, দেশৰ মুদ্ৰা ব্যৱস্থাত পুনৰ এক ডাঙৰ পৰিৱৰ্তন আনিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰে যো-জা চলাইছে। অতি শীঘ্ৰেই সমগ্ৰ দেশজুৰি 10 টকীয়া আৰু 20 টকীয়া মূল্যৰ পলিমাৰ নোটৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হ'বলৈ গৈ আছে। সন্ধিয়াৰ আন এক বিগ ব্ৰেকিং নিউজ। আমি কেতিয়াও এনেধৰণৰ মহাপ্ৰলয়ৰ সন্মুখীন হ'ব বুলি ভবা নাছিলোঁ। মোৰ ঘৰতেও একাটো পানী, বানাক্ৰান্তৰ দুখ দুৰ্দশা দেখি ময়ো নিজে ৰৈ থাকিব নোৱাৰিলোঁ। এইদৰে মন্তব্য আগবঢ়াইছে চিতু বৰুৱাই। জনাই গৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ বানপীড়িত ছাত্ৰ ছাত্ৰীসকলে HSLC HSৰ পাছ প্ৰমাণপত্ৰ, প্ৰৱেশ পত্ৰ, পঞ্জীয়ন কাৰ্ড বিনামূলীয়াকৈ লাভ কৰিব পাৰিব। নিজকে বানপীড়িত ব্যক্তি বুলি এখন স্ব প্ৰমাণপত্ৰ আপলোড কৰি অনলাইন যোগে কৰিব পাৰিব আবেদন।